বন্ধুসকল, আজি আকৌ আপোনালোকৰ ওচৰলৈ এনে কিছুমান তথ্য লৈ আহিছো যিবোৰ দেখি শুনি আপোনালোকৰ ভাল নিশ্চয় লাগিব। গতিকে পলম নকৰি আহকচোন আগবাঢ়ো প্ৰথমটো তথ্যলৈ। 1 নম্বৰ, আপোনালোকৰ মতে ৰকেট কিমান ডাঙৰ হ'ব পাৰে বাৰু? নিজ চকুৰে নেদেখিলেও ফটোতটো নিশ্চয় দেখিছে কিমান ডাঙৰ। কিন্তু এইটো শুনি অবাক হ'ব যে ভাৰতৰ প্ৰথমটো চাউণ্ডিং ৰকেট অৰ্থাৎ কেতিয়াবা কোৱা হয় ৰিচাৰ্চ ৰকেট ইমানেই সৰু আছিল যে এখন চাইকেলতেই কঢ়িয়াই নিব পাৰিছিল আৰু দ্বিতীয়টো ৰকেট গৰু গাড়ীত নিয়া হৈছিল। 2 নম্বৰ, আপোনালোকে জানেনে ভাৰতত কিমানটা এটিএম আছে? ভাৰতত থকা এটিএমৰ সংখ্যা 2 লাখতকৈও বেছি। কিন্তু আচৰিত কথা এইটোৱেই যে সমগ্ৰ এণ্টাৰ্কটিকা মহাদেশত মুঠ এটিএম 2টাহে আছে। 3 নম্বৰ, ভাৰততে পৃথিৱীৰ ভিতৰত সৰ্ববৃহৎ ডাক সেৱা আছে য'ত 1,55,015টা ডাকঘৰ আছে। কিন্তু আচৰিত এইটোৱে যে ইয়াৰ ভিতৰত শ্ৰীনগৰৰ ডাল লেকত এনে এটা উপঙি থকা ডাকঘৰ আছে যিটো 2011 চনৰ আগষ্ট মাহত উন্মোচন কৰা হৈছিল। 4 নম্বৰ, বন্ধুসকল, আপোনালোকে বাৰু কিমান সময় উশাহ নোলোৱাকৈ থাকিব পাৰিব? 1 মিনিট, 2 মিনিট, খুব বেছি 5 মিনিট। কিন্তু পৃথিৱীত এনে এবিধ জীৱ আছে যি নিজৰ উশাহ ছদিনলৈ ৰখাই থব পাৰে। সেইটোৱে হৈছে বৃশ্চিক অৰ্থাৎ স্কৰ্পিয়ন। 5 নম্বৰ, বাঁহগছ বেম্বু ট্ৰী সকলোৱেতো চিনি পায়েই। কিন্তু জানি আচৰিত হ'ব যে এই বাঁহগছ 24 ঘণ্টা অৰ্থাৎ এদিনত 3 ফুট পৰ্যন্ত বাঢ়ি যায়। 6 নম্বৰ, বন্ধুসকল, আপোনালোকে ভগৱানক কি বিচাৰি প্ৰাৰ্থনা কৰে বাৰু? এটা কথা গম পায়নে? এটা সমীক্ষাত পোৱা গৈছে যে 7% আমেৰিকাবাসীয়ে ভগৱানৰ ওচৰত ভাল পাৰ্কিং ঠাই এডোখৰ পাবৰ কাৰণে প্ৰাৰ্থনা কৰে। 7 নম্বৰ, সংগীত শুনিলে যেনেকৈ আমাৰ মন ভাল লাগে আপোনালোকে জানেনে বাৰু? তেনেকৈয়ে যদি ফুলকো সংগীত শুনোৱা হয় তেতিয়া ই সোনকালে বাঢ়ি যায়। 8 নম্বৰ, পৃথিৱীত পোৱা সকলো জীৱ-জন্তুৰ চকুতকৈ আটাইতকৈ ডাঙৰ চকুৱেই হৈছে হৰিণাৰ চকু। 9 নম্বৰ, হাতীয়ে হৈছে এনেকুৱা এটা জীৱ যিয়ে নিজৰ ঘ্ৰাণ শক্তিৰ জৰিয়তে 5 কিলোমিটাৰ দূৰৰ পৰাই পানীৰ সন্ধান কৰিব পাৰে। সকলো হাতীৰ ভিতৰত আফ্ৰিকাত পোৱা হাতীৰ এই ঘ্ৰাণ শক্তি আটাইতকৈ বেছি। 10 নম্বৰ, ইউএছৰ টেক্সাছ ৰাজ্যত এনে এখন টাউন আছে যাৰ নাম আৰ্থ। এইখন পৃথিৱীত সেইখনেই এখন ঠাই যাৰ নাম আৰ্থ। 11 নম্বৰ, বন্ধুসকল, আপোনালোকে ইলোৰাৰ কৈলাশনাথ টেম্পলৰ নামটো শুনিছেই। এই মন্দিৰটো পৃথিৱীৰ আচৰিত মন্দিৰৰ ভিতৰত এটা অন্যতম মন্দিৰ। কিয় জানেনে? কাৰণ এই মন্দিৰটো ইটাৰে বা বেলেগ পাথৰেৰে বনোৱা নহয়। এই মন্দিৰটো কেৱল এটা ডাঙৰ পাথৰ কাটিহে তৈয়াৰ কৰি উলিয়াইছিল। আচৰিত নহয়নে? পৃথিৱীৰ ভিতৰত এইটোৱেই এটা মন্দিৰ যিটো এনেকৈ শিল কাটি তৈয়াৰ কৰা হৈছিল। 12 নম্বৰ, ফেচবুক নামটো নুশুনা কোনো নোলাবই চাগে। আজিকালিতো প্ৰায় সকলোৱে ব্যৱহাৰ কৰিবলৈ ল'লে। কিন্তু এই ফেচবুকত মাত্ৰ এজনেই এনেকুৱা মানুহ আছে যাক আপুনি কেতিয়াও ব্লক কৰিব নোৱাৰে। সেইজনেই হৈছে ফেচবুকৰ জন্মদাতা মাৰ্ক জাকাৰবাৰ্গ। 13 নম্বৰ, বন্ধুসকল, মানুহে যেনেকৈ ইটোৱে সিটোক বিভিন্ন নামেৰে মাতে তেনেকৈ ডলফিনেও এটাই ইটোক বেলেগ বেলেগ সুৰেৰে মাতে। জানেনে বাৰু আপোনালোকে? 14 নম্বৰ, আপোনালোকৰ বহুতৰে প্ৰিয় বিলাহী। এই বিলাহীৰ উৎপত্তি ক'ত হৈছিল বাৰু? এই বিলাহীৰ উৎপত্তি হৈছিল দক্ষিণ আমেৰিকাৰ এণ্ডিজত। কিন্তু জানেনে এই যে পাচলি ৰূপে পৰিচিত বিলাহী প্ৰকৃততে এবিধ ফলহে। 15 নম্বৰ, বন্ধুসকল, এইবাৰ আহিছো বেলেগ এটা তথ্যলৈ। আপোনালোকৰ কাৰ কাৰ জন্ম বাৰু কোন কোন মাহত হৈছিল? মোৰ কিন্তু জন্ম মাহ আগষ্ট। সমীক্ষা কৰি পোৱা গৈছে যে পৃথিৱীৰ বেছিভাগ মানুহৰে জন্ম মাহ বোলে আগষ্ট। গতিকে আপুনিও কমেণ্ট বক্সত কমেণ্ট কৰি জনাওকচোন আপোনাৰ জন্ম মাহ। আমিও চাওঁ। ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব আৰু লগতে শ্বেয়াৰো কৰি দিব। এতিয়াও যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।